নমস্কাৰ ওয়েলকাম টু দিস ভিডিও আজিৰ ভিডিওত আমি কিছু এমসিকিউজ কোয়েশ্চনস আলোচনা কৰিম আৰু আমাৰ টপিক হল ফেমাস আসামিজ পারসনস বা বিশিষ্ট অসমীয়া ব্যক্তি ওকে কিছু এমসিকিউজ বিশিষ্ট অসমীয়া ব্যক্তিৰ বিষয়ে আৰু যিসকলে মেইনলি এডিআরই 2.0 বা আসাম পুলিচ হক বা এপিএসসি সিসি প্ৰিলিমছ হক তেনে ধৰণৰ কম্পিটিটিভ এক্সামিনেশনৰ কাৰণে প্ৰিপাৰেচন কৰি আছে আজিৰ ভিডিও সেইসকলৰ কাৰণে অতিশয় হেল্পফুল হ'ব গতিকে চাই থাকক আপোনালোকে আজি ভিডিও বেসড অন আসামিজ ফেমাস আসামিজ পারসনস ওকে প্রথম এমসিকিউ চাইছো আজি হু ওয়াজ দ্য ফার্স্ট আসামিজ পারসন টু রেফার বিহু এজ ন্যাশনাল ফেস্টিভেল অফ আসাম বিহুক অসমৰ জাতীয় উৎসৱ বুলি প্ৰথম কোনে অভিহিত কৰিছিল ওকে আৰু বিহুক তেখেতে বাপতি সাহন বুলিও কৈছিল সেইগৰাকী ব্যক্তি কোন হয় অপশন কেইটা চাই ল'ব এবাৰ কারেক্ট অপশন হল রজনীকান্ত বৰদলৈ তেখেতে বিহুক বাপতি সাহন বুলিও কৈছিল আৰু অসমৰ জাতীয় উৎসৱ বুলিও অভিহিত কৰিছিল নেক্সট কোয়েশ্চন অন হুম ইজ দ্য নোবেল বন্দুকা বেহাৰ বেস্ট বন্দুকা বেহাৰ উপন্যাসখন কাৰ ওপৰত আধাৰিত এইখন উপন্যাস কাৰ কোনজন ব্যক্তিৰ ওপৰত আধাৰিত অপশন কেইটা চাই ল'ব বন্দুকা বেহাৰ আধাৰিত হল শ্ৰী মাধৱদেৱৰ ওপৰত ওকে তেখেতৰ ওপৰত এইখন উপন্যাস লিখা হৈছে নেক্সট কোয়েশ্চন হু ওয়াজ দ্য অনলি আসামিজ প্রেসিডেন্ট অফ ইন্ডিয়ান ন্যাশনাল কংগ্রেস ভাৰতৰ জাতীয় কংগ্ৰেছৰ একমাত্ৰ অসমীয়া সভাপতি গৰাকী কোন আছিল ওকে অপশন কেইটা চাই ল'ব কারেক্ট অপশন হল দেৱকান্ত বৰুৱা ভাৰতৰ জাতীয় কংগ্ৰেছৰ একমাত্ৰ অসমীয়া সভাপতি আছিল নেক্সট কোয়েশ্চন হু ইন্ট্রোডিউসড দ্য টার্ম ভ্ৰাম্যমান ফৰ আসামিজ মোবাইল থিয়েটাৰ অসমৰ যে ভ্ৰাম্যমান থিয়েটাৰ আছে মোবাইল মানে ভ্ৰাম্যমান তাক ভ্ৰাম্যমান শব্দটো কোনে দিছিলে ভ্ৰাম্যমান থিয়েটাৰ ভ্ৰাম্যমান শব্দ দিয়া ব্যক্তিগৰাকী কোন আছিলে অপশন কেইটা চাই ল'ব ৰাধা গোবিন্দ বৰুৱা তেখেতে এই শব্দটো মানে দিছিলে মোবাইল থিয়েটাৰৰ কাৰণে নেক্সট কোয়েশ্চন হু ৰট অসমীয়া ভাষাৰ ব্যাকৰণ কোনে লিখিছিল ওকে অপশন কেইটা চাই ল'ব লিখকজন আছিল হেমচন্দ্ৰ বৰুৱা ওকে হেমচন্দ্ৰ বৰুৱা লাষ্ট অপশন অসমীয়া ভাষাৰ ব্যাকৰণ লিখিছিল নেক্সট কোয়েশ্চন হুইচ আসামিজ পারসন হ্যাজ ইনভেন্টেড মোর দেন 100 মেচিনস মানে কোন গৰাকী অসমীয়া ব্যক্তিয়ে ইয়াত ট্ৰান্সলেশনটো লিখা নহল কোন গৰাকী অসমীয়া ব্যক্তিয়ে 100কৈ বেছি উদ্ভাৱন কৰিছে ওকে বেছি বস্তু উদ্ভাৱন কৰিছে কোন গৰাকী ব্যক্তিয়ে অপশন কেইটা চাই ল'ব কারেক্ট অপশন হল অপশন এ উদ্ধৱ ভৰালী তেখেতে 100কৈও বেছি মানে মেচিন ইনভেন্ট কৰিছে বা উদ্ভাৱন কৰিছে নেক্সট কোয়েশ্চন হু ৰট কথা ভাগৱত কোনে লিখিছিলে ওকে কথা ভাগৱত এই যি কেইটা অপশন দিয়া আছে লিখক গৰাকী কোন হল কারেক্ট অপশন হল ভট্টদেৱে কথা ভাগৱত লিখিছিলে ওকে আৰু ভট্টদেৱক মনত ৰাখিব অসমীয়া গদ্যৰ জনক বুলিও কোৱা হয় the father of Assamese prose okay Bhattadev নাম মনত ৰাখিব next question who among the following is best known as a ঢোল player ঢোল বাদক হিচাপে ঢোল okay তলৰ কোনজন বিশিষ্ট ব্যক্তি okay ঢোল বাদক অপশন কেইটা চাই ল'ব যেটো সেকেন্ড অপশন মগাই ওজা তেখেত ঢোল বাদক হিচাপে এজন বিশিষ্ট ব্যক্তি নেক্সট কোয়েশ্চন Who among the following was the first mayor of Guwahati Municipal Corporation? Guwahati পৌৰ নিগমৰ প্ৰথম গৰাকী মেয়ৰ কোন আছিলে ওকে অপশন কেইটা চাই ল'ব মেয়ৰ গুৱাহাটী মিউনিসিপাল কর্পোরেশন বা পৌৰ নিগম কারেক্ট অপশন হল ৰাধা গোবিন্দ বৰুৱা তেখেত প্ৰথম মানে মেয়ৰ আছিলে গুৱাহাটী পৌৰ নিগমৰ ওকে নেক্সট Who among the following made a documentary on Kaziranga National Park? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰত তলৰ কোনজনে এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল ওকে ডকুমেন্টাৰী মানে তথ্যচিত্ৰ কোনে নিৰ্মাণ কৰিছিল এই যি কেজন ব্যক্তিৰ নাম দিয়া আছে কারেক্ট অপশন হল যেটো ফোর্থ অপশন ৰবীন বেনাৰ্জী তেখেত চলচ্চিত্ৰ নিৰ্মাতা আছিল আৰু তেখেতেই এই তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল নেক্সট কোয়েশ্চন মনিৰাম দেৱান টুক পাৰ্ট ইন হুইচ অফ দ্য ফলোইং মনিৰাম দেৱানে তলৰ কোনটো স্বাধীনতাৰ বিপ্লৱত অংশগ্ৰহণ কৰিছিল ওকে অপশন কেইটা চাই ল'ব কারেক্ট অপশন হল মিউটিনি অফ 1857
চিপাহী বিদ্ৰোহ বা 1857 চনৰ বিদ্ৰোহত অংশগ্ৰহণ কৰিছিলে মণিৰাম দেৱানে নেক্সট কোৱেশ্চন হু ৰোট দ্য পয়েট্ৰি বুক প্ৰতিমা প্ৰতিমা নামৰ কবিতা পুথিখন কোনে ৰচনা কৰিছিল ওকে প্ৰতিমা অপচন কেইটা চাই ল'ব ৰঘুনাথ চৌধুৰী ৰঘু GHU হ'ব কাৰেক্ট অপচন হ'ল চন্দ্ৰকুমাৰ আগৰৱালা তেখেতে প্ৰতিমা নামৰ কবিতা পুথিখন লিখিছিল ওকে বা ৰচনা কৰিছিল চন্দ্ৰকুমাৰ আগৰৱালা নেক্সট কোৱেশ্চন শ্ৰীমন্ত শংকৰদেৱক কোন ৰজাই পৃষ্ঠপোষকতা কৰিছিল which king patronized শ্ৰীমন্ত শংকৰদেৱ or শ্ৰীমন্ত শংকৰদেৱ was patronized by which king অপচন কেইটা চাই ল'ব কাৰেক্ট অপচন হ'ল কোচ ৰজা নৰনাৰায়ণে শ্ৰীমন্ত শংকৰদেৱক পেট্ৰনাইজ বা পৃষ্ঠপোষকতা কৰিছিল ওকে মনত ৰাখিব নেক্সট কোৱেশ্চন হু among the following personalities is known as লোকনায়ক কোনগৰাকী ব্যক্তিক অসমৰ লোকনায়ক বুলি কোৱা হয় ওকে লোকনায়ক অপচন কেইটা চাই ল'ব কাৰেক্ট অপচন হ'ল অমিয় কুমাৰ দাস ফৰ্থ অপচন তেখেতক অসমৰ লোকনায়ক বুলিও কোৱা হয় নেক্সট কোৱেশ্চন হু ইজ নন এজ আসাম কেশৰী অসম কেশৰী বুলি কাক কোৱা হয় ওকে অসম কেশৰী অপচন কেইটা চাই ল'ব অম্বিকাগিৰি ৰায়চৌধুৰী তেখেতক অসম কেশৰী বুলিও জনা যায় নেক্সট কোৱেশ্চন হোৱাই ডিড মাধৱদেৱ ফাৰ্ষ্ট মেট শংকৰদেৱ মহাপুৰুষ মাধৱদেৱে ক'ত প্ৰথমবাৰৰ কাৰণে মহাপুৰুষ শংকৰদেৱক লগ পাইছিল ওকে অপচন কেইটা চাই ল'ব কাৰেক্ট অপচন হ'ল বেলগুৰি সত্ৰত কোনটো সত্ৰত লগ পাইছিলে বেলগুৰি সত্ৰত মহাপুৰুষ মাধৱদেৱে প্ৰথমবাৰৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱক লগ পাইছিলে নেক্সট কোৱেশ্চন Arnab Goswami, a renowned journalist, co-founded which TV channel? Okay. Arnab Goswami সাংবাদিক এগৰাকী প্ৰখ্যাত সাংবাদিক হয় ভাৰতৰ তেখেতে কোনটো টিভি চেনেলৰ সহ-প্ৰতিষ্ঠাপক আছিল বা co-founder বা সহ-প্ৰতিষ্ঠাপক Arnab Goswami okay অপচন কেইটা চাই ল'ব কাৰেক্ট অপচন হ'ল ৰিপাব্লিক টিভি Arnab Goswamiৰ দ্বাৰা co-found বা সহ-প্ৰতিষ্ঠাপনা কৰা হৈছিল নেক্সট কোৱেশ্চন হু কম্প'জ দ্য পয়েট্ৰি কালেকশ্যন পাপৰি কবিতা সংকলন পাপৰি কোনে ৰচনা কৰিছিল পাপৰি ওকে কবিতা সংকলন কোনগৰাকী ব্যক্তি অপচন কেইটা চাই ল'ব কাৰেক্ট অপচন হ'ল গণেশ চন্দ্ৰ গগৈয়ে পাপৰি কবিতা সংকলন ৰচনা কৰিছিল নেক্সট কোৱেশ্চন চাম আমি হু ৱাজ দ্য ফাৰ্ষ্ট ভাইচ চেঞ্চেলৰ অফ গুৱাহাটী ইউনিভাৰ্চিটি গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল অপচন কেইটা চাই ল'ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্যগৰাকী হ'ল কৃষ্ণকান্ত সন্দিকৈ তেখেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য আছিল আৰু আমাৰ আজিৰ শেষৰটো কোৱেশ্চন 20th নম্বৰ কোৱেশ্চন চুকাফা কেম ফ্ৰম হুইচ প্লেচ চুকাফা কোন ঠাইৰ পৰা আহিছিল চুকাফা মানে আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক যিগৰাকী আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিলে তেখেত ক'ৰ পৰা অসমলৈ আহিছিল অপচন কেইটা চাই ল'ব যিকেইটা অপচন দিয়া হৈছে আটাইকেইটা ৰাজ্য হয় কাৰেক্ট অপচনটো হ'ল মংমাওৰ পৰা চুকাফা অসমলৈ আহিছিল মংমাও আজিৰ দিনত চাইনাৰ কোনো অঞ্চল আৰু বাকী যিকেইটা চান কায়া ৰাখিনে এইবিলাক হ'ল ম্যানমাৰৰ একোটা ৰাজ্য প্ৰদেশ মনত ৰাখিব চুকাফা মংমাওৰ পৰা অসমলৈ আহিছিল So friends, এইটোৱে আছিল আজি শেষৰটো কোৱেশ্চন 20টা কোৱেশ্চন আমি আলোচনা কৰিলো বেসড অন ফেমাস আসামিজ পাৰ্সোনালিটিজ বা প্ৰসিদ্ধ অসমীয়া ব্যক্তিৰ বিষয়ে আকৌ এবাৰ আপোনালোকক মানে ৰিকুৱেষ্ট কৰিব বিচাৰিছো যে যিসকলে ADRE 2.0 হওক বা আসাম পুলিচ হওক বা APSC CC প্ৰিলিমছ তেনে ধৰণৰ কম্পিটিটিভ এক্সামিনেশ্যনৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেওঁলোকে আজিৰ ভিডিঅ' অতি হেল্পফুল পাব যদি ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক কৰক শ্বেয়াৰ কৰক চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰক আমি এনে ধৰণৰ বহুত ভিডিঅ' যেনে পলিটি হিষ্ট্ৰী ইকোনমি জিওগ্ৰাফিৰ ওপৰত ভিডিঅ' পাব্লিছ কৰি থাকোঁ মেইনলি যিসকলে কম্পিটিটিভ এক্সামিনেশ্যনৰ কাৰণে প্ৰিপাৰেচন কৰি আছে এনে ধৰণৰ আন এটা ভিডিঅ'ত আমি অতি সোনকালে লগ পাম Thank you very much for watching this video and I will see you soon.